ল'ৰাটো আগতকৈ ডাঙৰ হৈ গ'ল দেই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি মনটো খুব ভাল লাগি আছে জানেনে? মাহঁতৰ ঘৰলৈ যাম যে, সেইকাৰণে মনটো ভাল লাগি আছে। আৰু বস্তা এটা লৈ লৈছোঁ। ঘৰৰ পাচলি ৰাতিপুৱাই সোনকালে গৈ বাৰীৰ পৰা ছিঙি আনিছোঁ আৰু এয়া এবিধ এবিধকৈ ঘৰলৈ নিবৰ কাৰণে ভৰাই আছোঁ। মগু তিয়াই ৰাখিছিলোঁ, গজালিয়ে ওলাইছে। মই এইফালে কামো কৰি আছোঁ। কাম মানে এখেতে মটৰ লৈ আহিছিলে, মটৰখিনি থৈ দিলে গেলি যায়, খুব বেয়া লাগে। সেইকাৰণে আনিলে মই বাকলি গুচাই পেলাই থৈ দিওঁ। আৰু মৰমক মানে কৈছোঁ, মগু খোৱাচোন, মগু খোৱাটো স্বাস্থ্যৰ কাৰণে ইমান ভাল। সি মানে এক চামুচ খায় আৰু নাখায় নহয়, তাকে তাক জোৰ কৰি কৰি খুৱাই আছোঁ। মৰমে অথনিৰ পৰা মোবাইলে চাই আছিলে, সেইকাৰণে তাক মই ক'লোঁ যে তুমি আৰ্ট এটাই কৰাচোন, আৰু সি সেয়া চাই চাই আৰ্ট কৰি আছে। ফ্ৰেণ্ডছ, ভাত বনাই আছোঁ। ভাত এয়া উতলি আছে। ইফালে দালিও বনালোঁ। পোহৰটো ইফালে মানে ভালদৰে অহা নাইকিয়া। এয়া দালি আৰু ভাজি, এইদৰে ভাত বনাই আছোঁ। ঘৰলৈ যাম আজি। মৰমৰ পৰীক্ষা শেষ হ'ল। সিও কৈ আছে আইতাহঁতৰ ঘৰত যাওঁ বুলি। মই বোলো যাম ৰ'বা কৈ থাকি এয়া আজি অৱশেষতহে যাবলৈ ওলাইছোঁ। আৰু এয়া বেগবোৰ উলিয়াই কৰি থৈ দিছোঁ। কাপোৰ ভৰোৱাই নাইকিয়া। কাপোৰ ইফালে ভৰাবলৈ আছে। এইটো এটা মোৰ কাৰণে একদম ডাঙৰ কাম, কাপোৰ ভৰোৱাটো যে। বেয়া পাওঁ মানে মই কাপোৰ কানি এই পেকিং কৰা বস্তুটো খুব টান পাওঁ। কিন্তু উপায় নাই, কাপোৰটো ভৰাবহে লাগিব, নহ'লে কি পিন্ধিমগৈ ন কাপোৰ যদি নভৰাওঁ। ভাতটো ৰ'ব লৰাই লওঁ আকৌ অকণ। ভাতটো এয়া প্ৰায় হৈছেই। ইফালে ৰাতিপুৱাই মানে বাৰীখনলৈ গৈছোঁ। বাৰী বস্তু লৈ যাবলৈ মন যায়, ঘৰৰ যিহেতু ফ্ৰেছ বস্তু, সাৰ নিদিয়া বস্তু। সেইকাৰণে সেয়া আপোনালোকক দেখুৱাইছিলোঁ যে, অকণ অকণ তেনেকৈ ইটো সিটোকৈ ছিঙি ল'লোঁ। সেইখিনি কৰি মেলি আহি ভৰাই কৰি ইফালে ঘৰৰ কামবোৰতো থাকেই সদায়। এই কামবোৰ কৰি মেলি গা ধুৱাই নাইকিয়া। মই বোলো নাই, আগ ধৰি ভাতটো বহাই দিওঁ, তাৰপিছত গা পা ধুওঁ, ইফালে পেকিং কৰোঁ। আৰু মোৰ মানে বহুত ভিডিঅ' পেণ্ডিং হৈ আছে, বহুত পেণ্ডিং হৈ আছে। আপোনালোকক কৈছোঁ মানে কি ক'ম, আগতে কৰা বহুত ভিডিঅ' মই দিব পৰা নাইকিয়া। কিয় ক'ব নোৱাৰোঁ, সময়ে দেখোন নিমিলেগৈ। সময় নিমিলে, এডিটিং কৰিবলৈ মানে টাইমেই নহয়গৈ। আৰু আবেলি সময়ত মানে কি হৈ যায়, ভাবোঁ আবেলি সময়ত কাম বন তেনেকুৱা নাথাকে, আবেলি সময়তে কৰিম বুলি ভাবোঁ। আবেলি সময়ত এনেকুৱা ভাগৰ লাগে নহয়, মানে কৰিবই পৰা নাইকিয়া। সেইকাৰণে মনটো খুব বেয়া লাগি আছে। মানে ৰেগুলাৰ মই ভিডিঅ'সমূহ দিব পৰা নাইকিয়া। আৰু আগৰখিনি সেয়া দিবলৈ আছে। এতিয়া ক'ব নোৱাৰোঁ কোনটো মানে ভিডিঅ' কোন সময়ত মই দিওঁ, নাই এইটো আজি কৰাটো আগত দিওঁ, নাই আগৰটো দি দিওঁ আপলোড, ক'ব নোৱাৰোঁ আৰু চব খেলি মেলি হৈ আছে। বাৰু তেনেকেই আপোনালোকৰ লগত মানে এনেকেই দি আছোঁ। আৰু নিদিলেও বেয়া লাগে নহয়, আপোনালোকৰ লগত মানে কথা দুআষাৰ নাপাতিলেও মনটো বেয়া লাগে। এইদৰেই ভিডিঅ'সমূহ অগা পিছাকৈ দি আছোঁ, চাব আপোনালোকে। এতিয়া ৰ'ব, মই ভাতৰ মাৰটো চেকি লওঁ আৰু বেগে বেগে পেকিংখিনি কৰি লওঁ। ফ্ৰেণ্ডছ, ভাতকেইটা খাই আহি পেলাই এই বিচনাখনলৈ আহিছোঁ। অকণমান মানে বিচনাখনত শুই দিবহে মন গৈছে জানেনে, ক'ব নোৱাৰোঁ। দুপৰীয়া ভাতকেইটা খোৱাৰ পিছত গাটো খুব বেয়া লাগে, ইমান ভাগৰ লাগে নহয়। এই বেগকেইটা যে উলিয়াই থ'লোঁ, এয়া দেখিছেনে বেগকেইটা। এতিয়ালৈকে কাপোৰ ভৰোৱাই নাইকিয়া, কাপোৰখিনি ভৰাবলৈ আছেই। কেতিয়া যে কি কৰোঁ ক'ব নোৱাৰোঁ। আৰু ইফালে দেখোন 4টাই বাজিব হৈছে। মানে আজিকালি মানে গাটো ইমান ভাগৰুৱা লাগে। ইফালে বিষ, এই ভৰি বিষ, হাতৰ বিষ। মনটোৱে কয় মাৰ ঘৰলৈ যাওঁ, কিন্তু মানে এই শৰীৰটোৱে নকয়। ভাগৰুৱা শৰীৰ জানো কেতিয়ানো ভাল হয় নাজানো আৰু। ইফালে এখেত গৈছে পাণ পাৰিবলৈ। ভাইটিহঁতে তামোল খায় যে, সেইকাৰণে আমাৰ পাণ আছে। এখেতে কৈছে পাণ কেইখিলামানো পাৰি লৈ যাওঁ। মৰমকো তালৈকে লৈ গৈছে, এওঁ মাতি লৈ গৈছে তললৈ। মই এইখিনি সময়তে এই কাপোৰকেইটাকে জাপি লওঁ ৰ'ব। ফাইনেলি বেগকেইটা পেকিং কৰি হৈছে। এইফালে এয়া মৰমক মাতিবলৈ গৈছে। সি চাইকেল চলাই আছে যে, আন্ধাৰে হ'ব হ'ল, 6টাই বাজিব হৈছে। মই আকৌ চব্জি বেগ এয়া আগফালে উলিয়াই থৈছোঁ।
দেউতাকে মাতিবলৈ গৈছে মৰমক ময়ো ওলাওঁ আৰু দেহা খোলা কাপোৰখিনি ধুনীয়া খুলি দে মই মুখ হাত ধুৱাই ফ্ৰেণ্ডছ এয়া ওলাই কৰি হৈছে এইটো মৰম বেগৰ একদম মাজত সোমাই আছে সি বেগবিলাকৰ মাজত আৰু সময় এয়া 6:30 বাজিয়ে গ'ল এতিয়া এই দৰ্জাকেইখন মাৰি কৰি লওঁ তাৰপিছতে যাওঁ ঘৰ গৈ পাওঁতে সম্ভৱ 7:30 বাজিব চাগে আমি ঘৰলৈ যাবলৈ এয়া ওলালোঁ ঘৰ গৈ পাওঁগৈ মানে ভাত হৈয়ে যাব মাহঁতে বৰ সোনকালে ভাত বনাই যায় আৰু আহি এয়া পাই গ'লোহি চাহো খালোঁ ইফালে মৰম পঞ্চি জোনাকে নহয় অহাৰ পৰা খেলি আছে সিহঁতে যে ইমান ফূৰ্তি পাইছে নহয় জোনা অ জোনা বা এয়া কি এক্সাৰচাইজ কৰিছা নেকি ল'ৰাটো আগতকৈ ডাঙৰ হৈ গ'ল দেই হয় নহয় এইফালে পঞ্চি ফ্ৰেণ্ডছ চাহ খাই উঠিলোঁ আৰু এয়া এইফালে ইহঁতে যি ফূৰ্তি কৰিছে নহয় লগ পাই লৈ আৰু এইটো আমাৰ এইটো খোৱাৰ ৰুম আৰু ইয়ালৈ এয়া বেগখিনি লৈ আহি আছোঁ আৰু কাপোৰযোৰ সলাই লওঁ তাৰপিছত মাইনু পিনে ৰন্ধা বঢ়াত লাগি আছে মাইনু এয়া আজৰি হৈ আহিছে ৰান্ধি বাঢ়ি আৰু তাইৰ লগত মানে ইমান কথা পাতিছোঁ নহয় বহুত দিন ধৰি লগেই পোৱা নাই আমি ব'লক কিটচেনত যাওঁ দেখিছোঁ জুবলিও আছে আৰু মাও আছে মায়েনো কি কৰি আছে গৈ দেখিছোঁ মায়ে মানে ভাত বাঢ়িবলৈ লৈছে মোক কৈছে সৰু ছোৱালীকেইটা ভোক লাগিব নহয় পঞ্চি জোনাক মৰমৰ ইহঁতক ভাতটো দি দিওঁ আকৌ দি পিনে দেখিছোঁ ৰুণ ভাইটি তাক মই বিচাৰি ফুৰিছিলোঁ দেখা নাই সি একে ভিনিয়েকৰ লগত কথা পতাত ব্যস্ত খাব পাৰিছেনে তোমালোকে চিকেন আৰু লাগিব নেকি কি গাই আছা জোনাকে গান গাইছা কি কৈছা বাছ গাইছা গান গাইছা না সকলোৱে খাই কৰি হৈ গ'ল মানে মতা মানুহখিনি খাই হ'ল এতিয়া আমাৰ মাইকী মানুহখিনি খোৱা পাল আৰু গুড মৰ্ণিং ফ্ৰেণ্ডছ এতিয়া বাজিলে 7টামান বাজিছে আৰু খোৱা পা উঠি মই একদম গা পা ধুই কৰি ফ্ৰেছ হৈ আহিছোঁ আৰু লগত আছে মৰম এইটো আমাৰ ই ঘৰত দেৰিকৈ উঠে কিন্তু কাকাকৰ ঘৰত আহি পেলাই তাৰ টোপনিয়ে নাইকিয়া ন সোনকালে উঠি গ'ল পঞ্চীহঁত উঠাই নাইকিয়া তাক কৈছোঁ অকণমান তুমি বিচনাতে থাকাগৈ যোৱা অকণমান পৰি থাকা নাই নাথাকে তাৰ টোপনি নাই বোলে ইয়াত আৰু এই ৰাতিপুৱা সময়কণ যে ইমান ভাল লাগে নহয় আৰু গাঁও জেগাত বেছি ভাল লাগে গছ গছনিবোৰ বেছি ফ্ৰেছ হাৱা চহৰতকৈ নহয় জানো আৰু এইফালে এইজোপা লেচু গছ দেখিছেনে একদম ফুল ফুলি আছে এতিয়া আম কঁঠাল লেচু ছিজন আৰু মুনু ভণ্টিহঁতৰ বগৰী ইমান ভাল লাগে মই ইয়াৰ আগৰবাৰ আহোঁতে নিছিলোঁ নহয় আচাৰো অকণমান বনাইছিলোঁ তে এইবাৰ বগৰী জানো গছত আছেনে নাই খাবগৈ লাগিব মায়ে উঠিলে গা পা ধুই মায়ে গোঁসাই ঘৰো আহিলে আহি এতিয়া যাওঁ তললৈকে যাওঁ মাৰ লগত একেলগে চাহকণ খাওঁগৈ কিমান দিনৰ মূৰত যে পাৰিম মাৰ লগত চাহকণ খাব ফ্ৰেণ্ডছ আমাৰ মানে ৰুণ ভাইটি যেতিয়া বিয়া হৈছিলে তেতিয়া আমি এই ৰুমটোতে আছিলোঁ এইটো আপোনাৰ হেৰি 3rd ফ্ল'ৰ হয় ইয়াত চব ভাড়াতীয়া মানুহেই থাকে এইটো এটা ৰুম যে এইটো এটা ঠিক তেনেকৈ এইফালে চব মানে ভাড়াতীয়া মানুহেই আছে আৰু 2nd ফ্ল'ৰতো ভাড়াতীয়া মানুহেই আছে মই ৰুমটো অকণ দেখুৱাই দিছোঁ ৰ'ব আৰু এইটো ৰুমত মানে আছিলোঁ স্মৃতিটো মানে মনলৈ আহি গৈছে সেই সময়ত যে ইয়াত আছিলোঁ তেতিয়া মানে আলহী বহুত আছিলে শুবলৈ তলত জেগা নাছিলে সেইটো কাৰণে আমি আহি পেলাই ইয়াতে শুইছিলোঁহি মানে মনত পৰি গৈছে জানানে মই বেগে বেগে আহিছোঁ চাহো খাব লাগে আৰু এখেতো যাবগৈ এখেতে এয়া চাহ তাহ খাই কৰি আজৰি হৈছে যাবলৈ ওলাইছে ফ্ৰেণ্ডছ এয়া এখেতো গ'ল নগাঁও কাম আছে আৰু এইটো আমাৰ জোনাক মৰমৰ কোচত উঠি আছে মৰমক এৰিয়ে নিদিয়ে অহাৰ পৰা অনবৰত মৰম দাদা হয়নে পঞ্চীয়ে যে কিমান ভাল পাইছে মৰমক পাই কিমান ভাল পাইছা তুমি ভাল পাইছে বহুত নে আৰু ফ্ৰেণ্ডছ অকণমানিয়ে ব্লগ এটা বনালোঁ আকৌ এতিয়া বনাই থাকি মাৰ ঘৰত আছোঁ কেনেকৈ বাৰু
মাহঁতৰ ঘৰৰ পৰা দি থাকিম বাৰু যিমান দিব পাৰোঁ আৰু আপোনালোকক কৈছে মোৰ বহুত পেণ্ডিঙো হৈ আছে ব্লগবোৰ তাকে চাওঁচোন কেনেকৈ কি কৰিব পাৰোঁ আৰু যিহেতু সৰুকৈ বনালোঁ আজিলৈ ইমানতে সামৰিছোঁ দিয়ক পুনৰ আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকে মৰম দিব বহুত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো পুনৰ লগ পাম বাই 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 দি দিয়া বাই বাই জোনাকে বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া বাই বাই কৈ দিয়া বাই বাই